হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? মোৰ পিছে ভাল দেই। কিয় জানেনে? আজি মোৰ জন্মদিন আৰু লগতে শেষৰটো ফাইনেল এক্সাম। গতিকে বেয়া কিয় হ'ব নহয়নে? এক্সাম দি আহিলোঁ, এয়া চাওকচোন ছাৰপ্ৰাইজ পালোঁ। এনেকৈ ছাৰপ্ৰাইজ পালে কাৰ বেয়া লাগে নহয়নে? বেয়া অকণমানো লগা নাছিলে, খুব বেছি ভাল লাগিলে। আপোন মানুহৰ পৰা এনেকৈ দাদা বাহঁত ফ্ৰেণ্ড তেনেকৈ তাহাঁতৰ পৰা ছাৰপ্ৰাইজ পালোঁ, খুব বেছি ভাল লাগিল। তাৰপিছত তেনেকৈ অকণ ফটো চটো তুলিলোঁ। তাৰপিছত ফটো চটো তুলি পেলাই এয়া গ'লোঁ মন্দিৰলৈ। আপোনালোককো ভগৱানে সদায় ভালে ৰাখক দেই। মই পূজা কৰিছোঁ, সকলোৰে ভাল হ'ব নহয়নে? আপোনালোকে মোক ইমান ধুনীয়াকৈ মৰম, আশীৰ্বাদ আৰু শুভেচ্ছা পঠাইছে, তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। জন্মদিন বুলি তেনেকৈ একো আয়োজন কৰা নাই, তথাপিও নিজে যেতিয়া পৰা হ'ম নহয়, আপোনালোকক সকলোকে মই পাৰ্টি দিম দেই। নিজে কৰিব নোৱাৰিলে মা পাপাৰনো পইচা ইমান কেনেকৈ খৰচ কৰোঁ নহয়নে? বাৰু আজিলৈ আহিছোঁ, বাই।